আজি কিছুদিন ধরেই আমি অলপ এটোর ওপৰত কাম কৰি আছিলোঁ যে মানে 2-3 জায়গাত ওয়েপন রাখা আছে বুলি খবৰ আহি আছিলে কিন্তু কনফার্ম হোৱা নাছিল। কালি ৰাতি অলপ কনফার্মেশন হোৱাৰ পিছত আর্লি মর্নিং আমাৰ এডিশনাল এসপি হেডকোয়ার্টার ডিএসপি হেডকোয়ার্টার সিআই রুনিখাটা আৰু আমাৰ শান্তিপুৰ এণ্ড রুনিখাটা পিএছৰ ষ্টাফ তেওঁলোকে অপাৰেট কৰিলে 2 জায়গাত। আমলাইগুৰি বুলি জেগা এটাত জংঘলত এক জায়গাত AK-47 এটা, 2টা মেগজিন, 50টা ৰাউণ্ড লাইভ এমিনিশ্যন আৰু এটা পেন পিস্তল পোৱা হৈছে। তাৰপিছত আৰু এটা বেলেগ জেগাত আমলাইগুৰি তাৰ ৰাণীপুৰত গৈ পেলাই তাত 7টা পিস্তল উইথ মেগাজিন আৰু 20 ৰাউণ্ডছ অফ এমিনিশ্যন আৰু 2টা চাইনিজ গ্ৰেনেড পোৱা হৈছে। গতিকে এইখিনি লিগালি উইটনেছ ইণ্ডিপেণ্ডেণ্ট তাৰে গাঁৱৰ মানুহ ওচৰত ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত চিজাৰ কৰা হৈছে আৰু প্ৰপাৰ লিগেল একশ্যন ইয়াৰ ওপৰত লোৱা হ'ব। বৰ্তমানলৈকে এতিয়া কাকো আটক কৰা হোৱা নাই, কিন্তু আপোনালোক যিহেতু জানে যে চিৰাং জিলাত বা BTAD এৰিয়াত আগতে বহুতো বিভিন্ন এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে, গতিকে নিশ্চয় এইটো কাৰোবাৰ হ'ব। তাৰ ওপৰত আমি এটা ইনভেষ্টিগেশ্যন কৰিলে গম পোৱা যাব।